হোম ৰেমেডি অথবা ঘৰুৱা প্ৰতিকাৰ কিদৰে অতি সহজে আমি শিশুৰ ক্ষেত্ৰত কৰিব পাৰোঁ তাকে আমি এই ভিডিঅ'টিত অলপ আলোচনা কৰিম। শিশুৰ যদি লুজ মোশ্যন অথবা পেট বেয়া হ'লে তেতিয়া আমি অতি সহজে ঘৰুৱাভাৱে এটা প্ৰাথমিক চিকিৎসা কৰিব পাৰোঁ পদুনা পাত ব্যৱহাৰ কৰি। পদুনা পাতৰ মিশ্ৰণটো বনাবলৈ আমাক 15 খিলামান পদুনা পাত, 3 ড্ৰপছমান নেমু টেঙাৰ ৰস আৰু আধা চামুচ মৌজোল দৰকাৰ হয়। প্ৰথমতে আমি পদুনা পাতখিনি আমি ভালদৰে পিচি ল'ম। যদি পদুনা পাতখিনি পিচিবলৈ অসুবিধা হয় তেতিয়া 2-3 চামুচমান পানী ব্যৱহাৰ কৰিব পাৰোঁ আৰু 2-3 টোপালমান নেমু টেঙাৰ ৰসৰ লগত মৌজোল মিক্স কৰি পিনি সেই মিশ্ৰণটো শিশুটিক দিনে 2বাৰ বা 3বাৰকৈ দিব লাগে। এই মিশ্ৰণটো যদি বনাবলৈ অসুবিধা হয় তেতিয়া মধুৰি গছৰ আগ 3-4টামান লৈ খুব ভালদৰে পিচিব লাগে আৰু সেই পিচাখিনি সৰু ল'ৰাটোক বা ছোৱালীজনীক খুৱাব লাগে। আৰু এই মিশ্ৰণটো যদি ডাঙৰৰ পেট বেয়া হয় তেতিয়াও ডাঙৰ মানুহে ল'ব পাৰে। মোৰ নেক্সট প্ৰতিকাৰটো হৈছে যে যদি শিশুটিৰ হাত, ভৰি আৰু মুখত সৰু সৰু গুটি হয় তেতিয়া আমি এল'ভেৰা ইউজ কৰিব পাৰোঁ। এই প্ৰতিকাৰটোৰ বাবে অবভিয়াছলি আমাক এল'ভেৰা লিভছ লাগিব। এল'ভেৰা গছৰ পৰা এল'ভেৰা পাতখিলা কাটি আনিব লাগে আৰু ভালদৰে ধুই ল'ব লাগে আৰু এনেদৰে ওপৰৰ যিখন স্কিন আছে পাতখিলাৰ সেই স্কিনখন ৰিমুভ কৰি দিব লাগে। আৰু এল'ভেৰাৰ ভিতৰুৱা অংশটো স্কিনৰ বাবে খুবেই ভাল, সেইবাবে ভিতৰুৱা অংশখিনি আমি জেল ৰূপেও ল'ব পাৰোঁ আৰু এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি আমি শিশুটিৰ গুটি হোৱা অংশসমূহত লগাব পাৰোঁ। আৰু কাহ, জ্বৰ, চৰ্দি হ'লে একেবাৰে ফেমাছ হোম ৰেমেডিটোৱে হৈছে তুলসী। এই ৰেমেডিটোৰ বাবে আমাক লাগিব কেইখিলামান তুলসী পাত আৰু এটুকুৰা সৰু আদাৰ টুকুৰা একেলগতে পিচি ভালদৰে তাৰ ৰসটো উলিয়াব লাগে আৰু সেই ৰস মৌজোলৰ লগত মিক্স কৰি ৰাতিপুৱা, গধূলি আৰু ৰাতি হোৱাৰ সময়ত শিশুটিক খাব দিব লাগে। এই হোম ৰেমেডিখিনি কৰাৰ আগত নিশ্চয় এবাৰ ডক্তৰৰ পৰামৰ্শ ল'ব আৰু যদি ভিডিঅ'টি চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।